নমস্কাৰ। আজি অলপ বেলেগ কথা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টি শেষলৈকে চাব। শেষলৈকে চাই থাকিলে আপোনালোকে নিশ্চয় গমেই পাব মই কি ক'ম। নলবাৰী জিলাৰ অন্তৰ্গত ধমধমাৰ চতাইবাৰীত মোৰ ঘৰ। হয়তো সকলোৱে গমেই পাইছে। যোনে গম পোৱা নাই তেওঁলোকক কৈ দিছোঁ। আমি বহুদিনৰ পৰা শুনি আছোঁ। আজি দুমাহমান আগতে শুনিলোঁ বনৰীয়া হাতী এজাকে বহুত অনিষ্ট কৰি আছে। বহুত কেইখন গাঁৱত বহুত অনিষ্ট কৰি আছে। এই ক্ষেত্ৰত কিন্তু বন বিভাগৰ কৰ্মীসকলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গুৰুত্ব দিয়া নাই বুলি এইকাৰণে ক'ব লাগিব, কাৰণ যদি তেওঁলোকে গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে হাতীখিনি খেদি পঠিয়ালেহেঁতেন। কিন্তু এতিয়া কেনেকুৱা হৈছে, এইখন গাঁৱৰ পৰা সেইখন গাঁৱত, সেইখন গাঁৱৰ পৰা এইখন গাঁৱলৈ খেদি পঠিয়াই আছে, যাৰ ফলত আমাৰ সাধাৰণ মানুহখিনিৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমি সাধাৰণ মানুহ, এখন খেতি কৰিয়ে আমাৰ এটা পৰিয়াল পোহপাল দি আছে। জীৱিকা হৈছে কৃষি। গতিকে পথাৰৰ পৰাই যেতিয়া ধানখিনি আমি চপাই ভঁৰালত থওঁ, সেই ধানখিনি যেতিয়া হাতী আহি অনিষ্ট কৰে বৰ দুখ লাগে। হয়তো যাৰ লগত এনেকুৱা ঘটনা ঘটিছে তেওঁলোকে হয়তো বুজি পাব, আৰু যাৰ লগত এই ঘটনা নঘটে তেওঁলোকে কিন্তু সহজতে বুজি নাপায়। গতিকে আজি বহুত বেয়া লাগি আছে, বহুত আৱেগিক হৈছোঁ। সেয়ে মই ভিডিঅ'ত দুই এষাৰমান ক'ম বুলি ভাবিছোঁ। বন বিভাগৰ কৰ্মীসকলে মই ভাবোঁ তেওঁলোকৰ যিখিনি দায়িত্ব তেওঁলোকে সেইখিনি সুকলমে পালন কৰিব লাগে, কাৰণ তেওঁলোকৰ সেইখিনি দায়িত্বই আমাৰ সাধাৰণ মানুহখিনিক ৰক্ষা কৰে, বচায়। যোৱা নিশাৰ কথা, যোৱা নিশা 2 বাজিমানত 4টাকৈ দান্তাল হাতী আমাৰ ঘৰত সোমাইছে। গোটেই ভঁৰালৰ ধান খাই মেলি পেলাই, গছ-গছনিটো ভাঙিছে, বহুত অনিষ্ট কৰিছে। মা দেউতাই একেবাৰে টোপনিত লালকাল হৈ আছিলে। যেতিয়া হৰ মৰ্মৰ শব্দ শুনিছে তেতিয়া মোৰ মা দেউতাই একেবাৰে আকস্মিকভাৱে কিছুমান যেতিয়া ঘটনা ঘটে, হয়তো চবৰে ক্ষেত্ৰত তেনেকুৱাই হ'ব, বহুত ভয়াতুৰ হৈ দেখিছে যে উগুল থুগুল লাগিছে, কি কৰে কি নকৰে, কাৰণ আগে পিছে এনেকুৱা ঘটনা ঘটা নাই, কালি প্ৰথম। মা দেউতা ভাই ভণ্টি আটাইকেইটাই শুৱাপাটিৰ পৰা পলাবলগীয়া অৱস্থা হৈছে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে। কিমান দুখ লগা ঘটনা। আজি যিখিনি আমাৰ অনিষ্ট কৰিছে, হয়তো অহা বছৰ আমি সেইখিনি কষ্ট কৰি কিনে আমি সেইখিনি কষ্ট কৰিব পাৰিম। কিন্তু কালি যদি মোৰ মা দেউতাৰ কিবা এটা হ'ল হয়, তাৰ বাবে দায়ী কোন হ'ল হয়? গতিকে আপোনালোকে এইখিনি কাম গুৰুত্ব সহকাৰে কৰক। এই বনৰীয়া হাতীজাক যাতে আপোনালোকে খেদি পঠিয়াই তাৰে ব্যৱস্থা কৰক। আপোনালোকৰ ওচৰত হাত জোৰ কৰি মই অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ নিচিনা বহুত ভুক্তভোগী মানুহ আছে। কালি আমাৰ ঘৰৰ লগতে বহুত কেইঘৰ মানুহৰো এনেকুৱা হৈছে। আমাতকৈ বহুত বেছি অনিষ্ট কৰিছে। বহুত দুখ লগা ঘটনা। কি ক'ম আৰু, ভাষাহীন হৈ গৈছোঁ। বহুত দুখ লাগে। অসহায় অৱস্থা। কালি যেনেকুৱা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে, সঁচাকৈ ভাবিলেই কিবা বুকুখন বিন্ধা মাৰি ধৰে। আগন্তুক দিনবোৰত যাতে এনেকুৱা নহয়, আপোনালোকে যাতে সজাগ হৈ থাকে। আৰু এই ক্ষেত্ৰত আমি একেবাৰেই গম নাপাইছিলোঁ, যেতিয়া হাতী যেতিয়া আজি দুমাহমান আগতে যেতিয়া আমাৰ ধান কাটি আছিল, সেইখিনি সময়ত আমাৰ ওচৰ পাজৰৰ যিখিনি গাঁও আছে তাতে আমি হাতী অহা বুলি শুনিছিলোঁ। তাৰ কাৰণে আমি দেৰিলৈকে আছিলোঁ, বা জুই ধৰি এনেকৈ জুই জ্বলাই আমি আছিলোঁ, বহুত টাইম ৰখিছিলোঁ, ভাবিছিলোঁ আমাৰ ফালে আহিলে আমি সজাগ হ'ব পাৰিম। কিন্তু তেতিয়া অহা নাছিলে, কাৰণ হাতীখিনিকো ইফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে খেদি পঠিয়াই আছে গোটেই মানুহখিনিয়ে। কালি একেবাৰে গম নোপোৱাকে আহিছে। যেতিয়া হৰ মৰ্মৰ শব্দ শুনিছে তেতিয়াই মোৰ মা দেউতাই সাৰ পালে। এখন ঘৰ চলোৱাটো বহুত টান, যিহেতু আজিকালি গমেই পাইছে। পঢ়া শুনাৰ লগতে গোটেইখিনি মোৰ দেউতাই খেতিখন কৰিয়ে এখন ঘৰ চলাই আছে। বহুত দুখ লাগে, বহুত কষ্ট কৰে। কিন্তু মানুহে যে কয় দাতাই দিলে বিধাতাই নিদিয়ে, আমাৰো সেনেকুৱাই হৈছে। খেতিখন বহুত ভাল হৈছিলে, কিন্তু আমাৰ কালি এনেকুৱা এটা ঘটনা হৈ গ'ল। এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, আৰু আপোনালোকেও যে সজাগ হৈ থাকে, কাৰণ বনৰীয়া হাতীজাকে কোন মুহূৰ্তত কাৰ ঘৰত যায় সেইটো কোনেও ক'ব নোৱাৰে। যেনেকুৱা আমি গম পোৱা নাছিলোঁ। যদি আমি গম পালোঁ হয়, আমিও সজাগ হ'ব পাৰিলোঁ হয়। ভয় এটা কাৰণতে লাগিছে, কালি যেনেকৈ আহিছে, যদি আজিও এনেকৈ গৈ মোৰ মা দেউতাৰ লগত যদি কিবা এটা নহ'বলগীয়া ঘটনা ঘটে, তেতিয়া কোন দায়ী হ'ব?
সেইকাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে যিখিনি বন বিভাগৰ কৰ্মী আছে তেওঁলোকৰ কামবোৰ যাতে ভালদৰে কৰে আৰু এই বনৰীয়া হাতীজাক যেন খেদি পঠিয়ায়। এইখিনি আপোনালোকৰ দায়িত্ব। আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে আপোনালোকৰ দায়িত্বখিনি ভালদৰে পালন কৰক আৰু আমাৰ সাধাৰণ মানুহখিনিক ৰক্ষা কৰক। আমি অসহায় হৈ পৰিছোঁ। মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে, কাৰণ যেনেকৈ কালি আমাৰ ঘৰখনৰ অৱস্থা এটা হৈছে বা যেনেকুৱা এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, যাতে আপোনালোকৰ লগতো এনেকুৱা নহয়, যাতে আপোনালোকেও সজাগ হৈ থাকে, তাৰে কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে সজাগ হৈ থাকিব। কোন মুহূৰ্তত কি হয় কোনেও ক'ব নোৱাৰে। আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে বন বিভাগৰ কৰ্মীসকলেও তেওঁলোকৰ যাতে এটলিষ্ট কাণত পৰে যে তেওঁলোকৰ দায়িত্ববোৰ তেওঁলোকে ভালদৰে কৰে আৰু এই বনৰীয়া হাতীজাক যেন তেওঁলোকে খেদি পঠিয়ায়। আজি বহুদিনৰ পৰা কিন্তু ঘূৰিয়ে আছে, এইফালে সেইফালে। মানে হাতীখিনিৰো মানে থান বান নোহোৱা কৰি দিছে। আহিছে এজাক হাতী, তাৰে 4টা হাতী কালি আমাৰ ঘৰত গৈছে, আৰু বাকী কেইটা বা আৰু কাৰ কাৰ ঘৰত এনেকৈ ঘূৰিছে ফুৰিছে, কিমান অনিষ্ট কৰিছে। বাটেৰে যেতিয়া এটা পোহনীয়া হাতী যায় তেতিয়া আমি সেৱা লওঁ, কিন্তু বনৰীয়া হাতীটো সম্পূৰ্ণ বেলেগ হয়। তেওঁলোকে বহুত খঙত থাকে আৰু বহুতখিনি অনিষ্ট কৰে। গতিকে আপোনালোকেও সাৱধান হৈ থাকিব, কাৰণ কাৰ লগত কেনেকুৱা কি ঘটনা ঘটে কোনেও ক'ব নোৱাৰে। আমাৰো মনত বহুত ভয় সোমাইছে, কাৰণ প্ৰত্যেকজন মানুহৰে মৃত্যুলৈ ভয় থাকে। গতিকে এনেকুৱা ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আপোনালোককো অনুৰোধ জনাইছোঁ। বন বিভাগৰ যিখিনি কৰ্মী আছে তেওঁলোকে যেন তেওঁলোকৰ দায়িত্ববোৰ পালন কৰে, এই বনৰীয়া হাতীজাক যেন খেদি পঠিয়াই, যাতে আৰু এনেকুৱা হাতী আৰু আহি উৎপাত নকৰে। মই বৰ বিশেষ কথা ক'ব নাজানো, হয়তো মোৰ কথাখিনি কওঁতে কোনোবাখিনিত কিবা ভুলো হ'ব পাৰে। আপোনালোকে মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰিব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। বহুত আৱেগিক হৈ আছোঁ, তথাপিও আপোনালোকক জনাইছোঁ। ধন্যবাদ।